हेलो गाइस वेलकम टू माय यूट्यूब चैनल যদি ভাল লাগে তেন্তে লাইক কমেন্ট শেয়ার লগতে সাবস্ক্রাইব কৰি দিব আৰু ঘণ্টা বজাই দিব তেন্তে বলক ভিডিওটো লৈকে আগবাঢ়ো ওই কনক এটা কথা গম পাইছ না বাৰু সাবুন তেল ক্ৰীমত ছোৱালীৰে ফটো কিয় লগোৱা থাকেনো কি খুদিলি ঐ মইতো কেতিয়াও ভাবা নাছিলো এনেকুৱা কথা কি ফুসুর ফুসুর কৰি আছ ঐ তহঁতে মুকুটো ক গুড মৰ্নিং স্যার মানে স্যার সঞ্জিতে এটা কোয়েশ্চন করলে তাকে উত্তরটো আমি বিচাৰি পোৱা নাই যদি পাৰে আপুনি ক'ব নেকি স্যার কোৱাচোন কিনো কুৱেশ্যন কৰিলে ঐ সঞ্জিত কুৱেশ্যনটো হৈছে ছাৰ সাবুন তেল ক্ৰীমত ছোৱালীৰ ফটো কিয় লগোৱা থাকে ছাৰ আমাৰোতো ফটো দিব পাৰিলেহেঁতেন কি কুৱেশ্যন কৰিলে ঐ এইটো মইতো ভাবিয়ে পোৱা নাই পাই গ'লো স্যার কোৱাচোন কোৱা বাৰু তুমিয়ে কৈ দিয়া স্যার ছোৱালীসকলে আমাত কৰি লেতেৰা থাকে সেইকাৰণে সিহঁতৰ ফটো লগোৱা থাকে বা তোক মানিছো দেই বিৰাট উত্তৰটো দি দিলি একে ফাটাফাটি বাৰু মই এটা প্ৰশ্ন সুধিম যদি পাৰা কোৱাচোন তোমালোকে কোনে পাৰিবা তোমালোকে যে কৈ থাকা চেনি খোৱা ছোৱালীসকলে বেছি খাই চাগে হয় না ৰাইট ছাৰ এবছলিউটলি ৰাইট স্যার তেন্তে কোৱাচোন বাৰু ছোৱালীসকলে এটাতকৈ অধিক ল'ৰাবোৰৰ লগত চেনি খাই থাকে কোৱাচোন কোৱা কোনে পাৰিবা এইটো কি খাতৰা কুৱেশ্যন কৰিলে দেখোন ছাৰে ছাৰ মই কওঁ নেকি ছাৰ কোৱাচোন বাৰু শুদ্ধ উত্তৰটো ছাৰ ভগৱান অৱতাৰত শ্ৰীকৃষ্ণই যেতিয়া গোপিনীসকলৰ লগত লীলিমাই কৰি আছিলে তাৰ পাপৰ ফলত আমাকো চাগে ছোৱালীসকলে বদলাটো লৈছে চাগে কলি যুগত ইয়াকে চেনি খোৱা বুলি জনা যায় বুলি মই ভাবোঁ মাৰ কালিয়া কতে মৰো মই